নমস্কাৰ সকলোকে আৰটেক আসামলৈ স্বাগতম জনাইছোঁ। আজি এটা ইনফৰমেশ্যন বেছত ভিডিঅ' লৈ আহিছোঁ। মই মাজুলীয়ান হিচাপে বা মাজুলীৰ এজন যুৱক হিচাপে যিসকলে আচলতে মাজুলীলৈ বৰ্তমান যিটো ৰাস মহোৎসৱ আছে, আগন্তুক ৰাস মহোৎসৱ চাবৰ কাৰণে আহিব বিচাৰিছে, তেওঁলোকে আগতীয়াকৈ অনলাইন টিকেট বুকিং কৰি ল'ব পাৰে মাজুলীলৈ আহিবৰ কাৰণে। নহ'বা ৰাসৰ সময়ত মানুহৰ অলপ ভিৰ হয়, আলহীবিলাক আহে, সেইবাবে ভিৰ হয়। আগতীয়াকৈ টিকেটটো অনলাইন বুকিং কৰি থ'লে আপুনি টেনশ্যন নোহোৱাকৈ সুন্দৰকৈ মাজুলীলৈ ৰাস উপভোগ কৰিবলৈ আহিব পাৰে। আৰু চাওক, ইয়াতো আপোনালোকে কৰিব পাৰে ডাইৰেক্ট যিটো লিংক আছে, লিংকটোত মই ডাইৰেক্ট দেখাই দিছোঁ। মোৰ ডেছক্ৰিপশ্যনত লিংকটো দিয়া থাকে, তাত আপুনি তাৰপৰা লিংকটোত ক্লিক কৰি পেলাই আপুনি টিকেট বুকিং কৰিব পাৰিব। আপুনি নিশ্চয় দেখিছে ডিপ্ৰেছাৰ ডেট, কেতিয়া আপুনি আহিব বিচাৰে ইয়াত ডেট দি পেলাই চ'ৰ্চ অফ লোকেশ্যন নিমাতীৰ পৰা ক'লৈ যাব, ডেষ্টিনেশ্যন লোকেশ্যন ক'লৈ যাব, কমলাবাৰী বা অফলামুখলৈ তেনেকৈ দিব পাৰে। এটা কথা আপোনাক ক'ব বিচাৰোঁ যে একেবাৰে শেষলৈ আপুনি পেজটোৰ শেষলৈ গুচি যাব। শেষত আপুনি নিশ্চয় দেখিছে ডাউনলোড APK বুলি আছে। ডাউনলোড APK বুলি মৰাৰ লগে লগে আপোনাৰ এটা এপটো ডাউনলোড হৈ যাব, যিটো ফেৰী টিকেট বুকিং অনলাইন আইলেণ্ড ৱাটাৰ ট্ৰেন্সপৰ্টেশ্যনৰ গভৰ্ণমেণ্ট অফ আছামৰ এপ আছে। সেই এপটোত ডাউনলোড হৈ যাব। মোৰ ডাউনলোড কৰি থোৱা আছে। আমি ডাউনলোড কৰা যিটো এপ, এই এপটোলৈ আপোনাক লৈ যাম। দেখিছে নিশ্চয় এপটো মই খুলি থোৱা আছে। ইয়াত এনেধৰণে আপোনাৰ যিটো মোবাইল নম্বৰ দি পেলাই নেক্সট কৰি দিব। নেক্সট কৰি দিয়াৰ লগে লগে আপোনাৰ এটা OTP আহিব, যিটো OTP আপুনি ইয়াত টাইপ কৰিব লাগিব। টাইপ কৰাৰ লগে লগে আপুনি ৰেজিষ্টাৰ হৈ যাব। এণ্টাৰ কৰিলে, এণ্টাৰ কৰাৰ পিছত মই ভেৰিফাইড মাৰি দিম। ভেৰিফাইড মৰাৰ লগে লগে আপুনি এনেকুৱা এটা ইণ্টাৰফেচ পাব। আগতে মই ৰেজিষ্টাৰ কৰি থোৱা আছে, সেইবাবে মই এটা টিকেট বুকিং দেখাই আছে। আপোনাৰ ক্ষেত্ৰত তেনেকৈ নাহিব, আপোনাৰ ক্ষেত্ৰত এমটি আহিব সম্পূৰ্ণ পেজটো। আপুনি নিশ্চয় দেখিছে তলত 3টা অপশ্যন, হোম, বুকিং, প্ৰফাইল। আপুনি বুকিঙত ক্লিক কৰি দিব। বুকিঙত ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা ইণ্টাৰফেচ পাব। কোন তাৰিখে আহিব বিচাৰে মাজুলীলৈ বা মাজুলীৰ পৰা কোন তাৰিখে যাব বিচাৰে, সেই ক্ষেত্ৰত আপুনি তাৰিখটো চ'ৰ্চ চিলেকশ্যন কৰিব। ধৰি লওক মই আজি 16 তাৰিখে মই চিলেকশ্যন কৰিছোঁ। 16 তাৰিখটো মই অ'কে কৰি দিছোঁ। 16 তাৰিখৰ পিছত আপুনি ক'ৰ পৰা কমলাবাৰীলৈ আহিব নে নিমাতীৰ পৰা কমলাবাৰীলৈ আহিব নে অফলামুখলৈ আহিব, ইয়াত দেখিছে চ'ৰ্চ আৰু ডেষ্টিনেশ্যন। চ'ৰ্চটো আপোনাৰ নিমাতী ঘাটেই হ'ব। নিমাতী ঘাটৰ পৰা আপুনি অফলামুখলৈ আহিব বিচাৰে নে কমলাবাৰী ঘাটলৈ আহিব বিচাৰে, সেইটো আপুনি চিলেকশ্যন কৰি ল'ব। মই অফলামুখ চিলেকশ্যন কৰিছোঁ। চাৰ্চ কৰি দিম। চাৰ্চ কৰি দিয়াৰ লগে লগে 16 তাৰিখত যেইখন ফেৰী আছে, 4খন ফেৰী আপোনালোকে নিমাতীৰ পৰা আহিব বা মাজুলীৰ পৰা 4খন ফেৰী যাব। ফেৰীখন দেখিছে নিশ্চয়। আৰু ইয়াৰ ক্ষেত্ৰত মাজুলীৰ পৰা যাবলৈ হ'লে চ'ৰ্চটো আপুনি অফলামুখ বা কমলাবাৰী দিব আৰু ডেষ্টিনেশ্যনটো নিমাতী দি দিব পাৰে। দেখিছে এইখন ফেৰী চিট এভেইলেবিলিটি আছে। আৰু ধৰি লওক মই সেই 11 তাৰিখৰ যিখন 11টা বজাৰ যিখন ফেৰী, সেইখন মই বুকিং কৰিম। বুকিং কৰাৰ লগতে আপুনি 8 পেচেঞ্জাৰ দেখিছে। যদি আপুনি অকল পেচেঞ্জাৰ, তেতিয়া 8 পেচেঞ্জাৰত ক্লিক কৰি আপোনাৰ নামটো ইয়াত দি দিব। এনেধৰণে মই এটা নাম দি দিছোঁ আৰু এটা যিটো নাম্বাৰ থাকে, নাম্বাৰটো দি দিছোঁ। আমি এডাল দিব বা চাইল্ড হ'লে চাইল্ড দিব। তলত দেখিছে, ওপৰত দেখিছে নিশ্চয়। আৰু এজটো আপোনাৰ দি দিব 30 এজ, বা মই কিবা এটা এজ দি পেলাই এক্সাম্পল হিচাপে দেখাইছোঁ। তাৰপিছত আপোনাৰ যিটো ঘৰৰ এড্ৰেছ, সেই ঘৰৰ এড্ৰেছটো ইয়াত দি দিব। দি পেলাই আপুনি ছেভ কৰি দিব। ছেভ কৰি দিয়াৰ পাছত আপুনি যদি বাইক বা গাড়ী আনিছে, তেতিয়াহ'লে আপুনি নিশ্চয় তলত দেখিছে ভেহিকুল এড কৰিব লাগিব। ইয়াত আপোনাৰ ভেহিকুল দিব। মটৰচাইকেল দিয়াৰ পিছত আপোনাৰ যিটো মডেল হয়, ধৰি লওক আপোনাৰ পালচাৰে হওক বা হিৰ' হোণ্ডা, বেলেগ বেলেগ ধৰণৰ কোম্পানী বাইক, আপুনি কোম্পানীটোৰ নামটো আপোনাৰ বাইকখনৰ মডেলটো লিখি দিব। ইয়াত ৰেজিষ্ট্ৰেশ্যন নম্বৰটো যিটো আপোনাৰ ধৰি লওক AS05, AS07, AS05 যিটো থাকে, আপুনি ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ইয়াত দি পেলাই ছেভ কৰি দিব। ছেভ কৰি দিয়াৰ লগে লগে আপোনাৰ ভেহিকুলখনো ইয়াত অট'মেটিকলি এড হৈ যাব। ধৰি লওক মই ভেহিকুল এখন এড কৰিলোঁ। মই এখন মটৰচাইকেল এড কৰিলোঁ। ইয়াত মই মডেল নাম্বাৰটো কিবা এটা এক্সাম্পল হিচাপে দিলোঁ। তাৰপিছত মই এইটো এনেধৰণে কিবা এটা দি দিলোঁ। তাৰপিছত সেইটো এড কৰি দিলোঁ। দেখিছে নিশ্চয় মটৰচাইকেল মই যিভাগে এড কৰিছোঁ, সেইভাগে এড হৈ গৈছে। তাৰপিছত আপুনি তলত দেখিছে কনফাৰ্ম এণ্ড বুক। এই কনফাৰ্ম এণ্ড বুকত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপুনি এনেকুৱা এটা ইণ্টাৰফেচ পাবলৈ সক্ষম হ'ব, য'ত আছে আপোনাৰ গাড়ী আৰু মানুহজনৰ সৈতে 30 টকা আৰু এক্সট্ৰা যি কনভেকেশ্যন চাৰ্জ বা ছাৰ্ভিচ টেক্সটো 2 টকা লাগি 32 টকা হৈছে। ইয়াত আপুনি পে'ত ক্লিক কৰি দিব। পে'ত ক্লিক কৰাৰ লগে লগে সকলোৰে আজিকালি ফোনপে' পে'মেণ্ট অপশ্যনটো ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা ইণ্টাৰফেচ পাব, য'ত আপোনাৰ পে'মেণ্ট অপশ্যনবিলাক দিয়া আছে। ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, ৱালেট, পে'টিএম, নেট বেংকিং, UPI, গুগল পে'। সকলোৰে গুগল পে' বা UPIটো সকলোৰে থাকে। UPI বা গুগল পে'ত কৰি দিব। মই UPIত কৰি পেলাই আপোনাক এটা দেখাইছোঁ। মই যিহেতু ফোনপে' বা গুগল পে', মই ফোনপে' চিলেকশ্যন কৰিছোঁ। মোৰ UPI আইডিটো ইয়াত মাৰি দিলোঁ। মাৰি দিয়াৰ পাছত মোৰ টিকেটটো বুকিং কৰিলোঁ। ধৰি লওক মই UPI আইডিটো মই ইয়াত মাৰি দিছোঁ। মৰাৰ পাছত
মই ভেৰিফাইড ক্লিক কৰিলোঁ ভেৰিফাইড কৰিলোঁ আপোনাৰ নামটো যিজনৰ নামত UPI এড্ৰেছটো আছে সেইজনৰ নামটো ওলাই যাব তাত প্ৰচিডত আপুনি ক্লিক কৰি দিব প্ৰচিডত ক্লিক কৰাৰ লগে লগে আপোনাৰ যিটো এপছ মোবাইলত ব্যৱহাৰ কৰি আছে সেই এপটোলৈ এটা নটিফিকেশ্যন যাব নটিফিকেশ্যনটো আপুনি পে'মেণ্ট কেইটকাৰ টিকেট কৰিছে সেই টিকেটটো পে' কৰিবলৈ ক'ব সেই টিকেটটো পে' কৰাৰ লগে লগে অট'মেটিকেলি এই এপটোত আপোনাৰ যিটো টিকেট আপুনি বুকিং কৰিলে সেই বুকিং কৰা টিকেটটো আপুনি ডাউনলোড টিকেট বুলি দেখি যাব ইয়াত ডাউনলোড মাৰি পেলাই আপুনি ডাউনলোড কৰিব পাৰিব আৰু ভিডিঅ'টো ইমানেই আছিল বেছি দীঘলীয়া নকৰোঁ বেছি দীঘলীয়া আচলতে হ'লে চাবলৈ মানুহ মন নকৰে মই জাষ্ট বেছিক যিটো নলেজ সেইটোৱে দিব বিচাৰিছোঁ যিসকলে আচলতে জানে সেইসকলক আচলতে দিয়া নাই যিসকলে এতিয়াও বৰ্তমান নাজানে টিকেটটো কাটিব সেইসকলে মই ভিডিঅ'টো বনালোঁ যদি ভাল হৈছে বুলি ভাবিছে তেতিয়া লাইক শ্বেয়াৰ কমেণ্ট কৰিব লগতে চেনেলটো যদি নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ধন্যবাদ আজিলৈ ইমানেই জয় আই অসম